হাই মোৰ দোপাৰসকল, মই ক'ত আছোঁ আপোনালোকে জানেনে বাৰু? আমি কাৰ্বি ফেষ্টিভেল চাব আহিলোঁ আৰু আহি পাইছোঁহি আৰু এইফালে চাব পাৰে লগৰ এটাৰ লগত আহিছোঁ আৰু এইফালে যাওঁ ব'লক আমি দেখাই গৈ থাকিম। এইফালে কেঁচা ৰাস্তা দি আমি সোমাই সোমাই গৈ আছোঁ বাৰু বৰ্তমান। এতিয়া এইফালে পুখুৰী আছে ডাঙৰকৈ আৰু এইফালে গৈ আছোঁ, গছ গছনিৰ মাজে মাজে গৈ আছে আমি আৰু এইফালে গাড়ীখন ৰখাই দিছে, কিয় কাৰণে ৰখাই দিছে আপোনালোকক কৈ আছোঁ। এইফালে গাড়ীখন কিয় ৰখাই দিছিলে মানে পাৰ্কিঙৰ ভাড়া লৈ আছিলে, পাৰ্কিঙৰ যিখিনি আছিলে গাড়ী দুচকীয়া চাৰিচকীয়া সেইবিলাক পাৰ্কিঙৰ ভাড়া লৈ আছে আৰু এইফালে কেঁচা ৰাস্তা দি গৈ আছোঁ আমি। এইফালে আহি পালোঁহি, মেইন গেটৰ মুখত আহি পাইছোঁহি আৰু মেইন ৰাস্তাৰ পৰা অকণমান সোমাই আহিব লাগে, আধা কিলোমিটাৰমান সোমাই আহিব লাগে। এইফালে আহি গৈছোঁ আৰু এইফালে খোৱাটো গেটৰ মুখতে খোৱাখিনি দিছে আৰু এইফালে লিখা আছে আমৰি কাৰ্বি ফেষ্টিভেল 26 আৰু এই লগৰটোৱে ভিডিঅ' কৰি আছে আৰু এইফালে খোৱা মেইন, গতিকে খোৱা বজাৰ এইফালে গাহৰি পোৰা হওক কিবা পোৰা হওক যি আছে আজিকালি খোৱাটো মেইন, মেলা হওক বা যি ফেষ্টিভেল নাপাতক কিয় খোৱাটো মেইন, গতিকে খোৱাখিনি দেখাই দিছোঁ আপোনালোকক। খোৱা বজাৰখিনিত এইফালে দেখিছেনে বহুত ডাঙৰকৈ, মানুহ আহক বা নাহক কিন্তু খোৱাটো মেইন, গতিকে খোৱা বজাৰটো থাকিবই লাগিব। এইফালে দেখিছেনে, এইফালে ক'বলৈ গ'লে ডাঙৰ ইমান ডাঙৰ ফিল্ডত পতা নিচিনা হয় আৰু য'ত নেকি কাৰ্বি আংলঙত কাৰ্বি ইউথ ফেষ্টিভেল যেনেকৈ পাতে তেনেকুৱা নহয় বাৰু। ইয়াত ডাঙৰ ফিল্ড এখনত পতা নিচিনা হয় আৰু এইফালে ষ্টেজ, এইফালে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি আৰু এইফালে নাচ দি আছে, মুকলি ডান্স দি আছে আৰু এইফালে আপোনালোকক দেখাই দিছোঁ আৰু এইফালে ডান্স দেখিছেনে। আমি আবেলি সময়ত আহিছোঁ বাৰু, অলপমান ভালেই হ'ল পোহৰে আহিছোঁ, নহ'লে এইখিনিও দেখা নাপালোঁহেঁতেন, আপোনালোকক দেখাবও নোৱাৰিলোঁহেঁতেন মুকলি ডান্সবিলাক। এইফালে দুই ধৰণৰ ডান্স দি আছে। এইফালে ষ্টেজ পিছফালে অলপ এইফালে ৰৈ দিছে আৰু এইফালে নাচি আছে। এইটো হ'ল ষ্টেজ, মেইন ষ্টেজ, ৰাতিলৈ হ'ব এইটোত ডান্স। বক্স দেখাই দিছোঁ আৰু মই যি দেখিছোঁ আপোনালোকক সেইটোও দেখাই গৈ আছোঁ আপোনালোকক। মোৰ ভিডিঅ'টো কেনে লাগিলে ক'ব। আৰু এইফালে পতাকা উত্তোলন এইখিনিত, আৰু মোৰ চেনেলত ছাবস্ক্ৰাইব কৰি যাব আৰু লাইক কৰি কমেণ্ট কৰি যাব, কেনে পালে কমেণ্ট কৰি পেলাই দি যাব, তেতিয়াহে আপোনালোকক নেক্সট ভিডিঅ' বা বনাবলৈ সাহস কৰোঁ। যদি ভিউজ বা নুঠে বা কমেণ্ট চমেণ্ট একো নুঠে তেতিয়াহ'লে মোৰ নিজৰে বেয়া লাগে, মই ইমান ভিডিঅ' বেয়া বনাওঁনে। সেইকাৰণে আপোনালোকক কৈছোঁ আৰু সঁহাৰি জনাওক, তেতিয়া আপোনালোকক এইটো কৰিবলৈ ভাল আৰু আপোনালোকক দেখুৱাবলৈ ভাল পাম। এইফালে কাপোৰৰ দোকান, ইয়াত কাৰ্বি চোলা তোলা চব পায় আৰু ইয়াত বেলেগ ধৰণৰ একো নাপায়, কাৰ্বিৰে পায়। কাৰ্বি মালা হওক বা কিবা ছোৱালী কাপোৰ ল'ৰা কাপোৰ চব ইয়াতে পায়। এইফালে তিৱাও ড্ৰেছ দেখা পোৱা যায়, গামোচা। এইফালে জুবিনদা যেনেকৈ ফিল্ডখনত বহি আছিলে তেনেকুৱা ধৰণৰ ফিল্ড আৰু এইফালে কাৰ্বিবিলাক কেনেকুৱা পূজা পাতে তাৰে দেখাই দিছে আৰু
বনাই পেলাই। এইফালে এটা ঘৰ। ঘৰবিলাক মই নাম নাজানো, হ'লেও আপোনালোকক দেখাই দিছোঁ আৰু। আপোনালোকে যদি পাৰিলে ৰখাই ৰখাই নামখিনি পঢ়ি ল'ব। নাম লিখাই আছে, কি কি হয় কি কি নহয় চব লিখা আছে। গতিকে ভিডিঅ'টো ষ্টপ কৰি পেলাই আৰু আপোনালোকে পঢ়ি ল'ব আৰু। এইটো শ্মশান হয়, কাৰ্বি শ্মশান। সেইটো খালি মই জানো আৰু কাৰ্বি শ্মশান হয় এইটো। এইফালে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি ইয়াতো আছে। এইফালে চাংঘৰ। এইফালে যেতিয়া ঝুম খেতি কৰে বা পথাৰত খেতি কৰে এনেকুৱা ঘৰ বনাই লয় আৰু থাকিব পৰা, ৰ'দ বৰষুণৰ পৰা হাত সাৰিবৰ কাৰণে। এইফালে ষ্টেজ। অলৰেডি ডান্স চলি আছে, এতিয়া ৰাতিয়ে হ'ল আৰু। ৰাতি হ'ল মানে সন্ধিয়া হৈছে। ডান্স দি আছে আৰু। এইফালে দেখিছেনে ইমান মানুহ কম, হ'লেও ৰাতিলৈ হ'ব চাগে। সন্ধিয়া ইমান মানুহ দেখা নাই, আপোনালোকক দেখাই দিছোঁ। এইফালে ডান্স চলি আছে। ইয়াত মই প্ৰথমবাৰ আহিছোঁ। কিমান মানুহ হয় কি কথা হয় একো নাজানো বাৰু। মই জাগিৰোডৰ পৰা আহিছোঁতো, সেইটো কাৰণে মই ইমান ধৰিব পৰা নাই। এইফালে ফিল্ডখন জনপ্ৰাণী বহুত কম হৈ গৈছে। এইফালে দেখাই দিছোঁ আপোনালোকক লাষ্টবাৰৰ কাৰণে। আৰু আমি ঘৰত যাবলৈ ওলাইছোঁ আৰু। এয়া যোৱাৰ আগতে ভিডিঅ' কৰি থৈ গৈছোঁ, আপোনালোকক দেখাই থৈ গৈছোঁ। এতিয়া সন্ধিয়া হৈছে আৰু 4:30মান বাজিছে। এতিয়া আমি ঘৰত যাব ওলাইছোঁ। এইফালে লাইটিং, ধুনীয়া লাইটিং দিছে। এইফালে ছোৱালীবিলাকে ফটো উঠি আছে, ধুনীয়া ধুনীয়া ছোৱালীবিলাক। আপোনালোকে যদি অহা নাই এবাৰ চাই পেলাই যাব। দেখিছেনে? যদি আমৰি কাৰ্বি ফেষ্টিভেলত অহা নাই, আহি পেলাই আপোনালোকক এক্সপ্ল'ৰ কৰি যাব। আৰু মই ধুনীয়াকৈ কৈ দিছোঁ এতিয়া, খেত্ৰী পাৰ হৈ সোণাপুৰ পায়, তাৰে মাজত সমতা পায়। আপোনালোকে যদি ভিজিট কৰিব বিচাৰে এবাৰ ভিজিট কৰিব। প্ৰত্যেক বছৰে পাতে, কিন্তু ডেটটোহে বেলেগ বেলেগ হয়। মাৰ্চতে পাতে হয়, কিন্তু ডেটটো বেলেগ বেলেগ। এইফালে আমি চোন পাপৰি খাব আহিছোঁ। চোন পাপৰি খাই আমি ঘৰত যাব ওলাইছোঁ আৰু ধুনীয়াকৈ। এইফালে দেখিছেনে কি ধুনীয়া ধুনীয়া ওলোমাই থৈছে। আজিলৈ বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম। আৰু ভিডিঅ' কেনে লাগিলে এইটো জনাব, আৰু ছাবস্ক্ৰাইব কৰি কমেণ্ট কৰি যাব, আৰু লাইক কৰিও যাব ধুনীয়াকৈ। তেতিয়া আপোনালোকক
ৰেচপন্সটো বুজি পাম, তেতিয়া নেক্সট ভিডিঅ'ত লগ পাম। বাই।